নমস্কাৰ বন্ধুসকল, আপোনালোকক যদি কোনোবাই কয় যে আমাৰ পৃথিৱীত এনেকুৱা কিছুমান দেশ আছে য'ত 6 মাহ দিন হয় আৰু 6 মাহ ৰাতি হয়, তেতিয়া আপুনি সেই মানুহজনক কি ক'ব? আৰু এই কথাবোৰ শুনিবলৈ আচৰিত যেন নালাগেনে বাৰু? এক কথাত ক'বলৈ গ'লে এই কথাবোৰ শুনিবলৈ আচৰিত যেন লাগিলেও কিন্তু এই কথাবোৰ সঁচা হয়। আমাৰ পৃথিৱীত এনেকুৱা 6খন দেশ আছে য'ত 6 মাহ দিন হয় আৰু 6 মাহ ৰাতি হয়। কি আচৰিত ন? আৰু এই দেশসমূহতো মানুহৰ জনবসতি নথকা নহয়। অতীতৰে পৰা বহু লোকে এই দেশসমূহত প্ৰকৃতিৰ লগতে নিজকে খাপ খুৱাই জীৱন নিৰ্বাহ কৰি আহিছে। তেন্তে বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ পৰা আমাৰ পৃথিৱীৰ এই আচৰিত 6খন দেশৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ দেশখন হৈছে নৰৱে। ইউৰোপ মহাদেশত অৱস্থিত এই নৰৱে দেশখনক মধ্যৰাতিৰ দেশ বুলিও কোৱা হয়। এই দেশখন আমাৰ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত হোৱাৰ কাৰণে এই দেশখনত ঠাণ্ডাৰ পৰিমাণ বহুত বেছি হয়। আৰু এই দেশত হেমাৰফেষ্ট নামৰ এখন চহৰ আছে য'ত মে' আৰু জুলাই মাহত সূৰ্য 84 দিনলৈকে সূৰ্য অস্ত নাযায়, মানে দিন হৈ থাকে। কি আচৰিত ন? আৰু যদি আপুনি ৰাতি বা এন্ধাৰ যদি বেয়া পায় আৰু পোহৰত থাকিব বিচাৰে তেন্তে আপুনি এই দেশখনলৈ যাব পাৰে। এতিয়া 2 নম্বৰ দেশখনৰ বিষয়ে জানো আহক। এই দেশখন হৈছে আইচলেণ্ড। বন্ধুসকল, আপুনি যদি জুন আৰু জুলাই মাহত আইচলেণ্ড দেশত থাকে আৰু যদি নাইট ট্ৰিপ বা ৰাতি অলপ ফুৰিব বিচাৰে তেন্তে এই আশা আপোনাৰ সম্পূৰ্ণ নহ'ব, কিয়নো আইচলেণ্ডত মে'ৰ পৰা জুলাই মাহত ৰাতি নহয় আৰু আমাৰ দেশত মধ্যৰাতি হৈ থাকোঁতে এই দেশত সূৰ্য ওলাই থাকে। প্ৰকৃতিৰ এনে আচৰিত ঘটনাক চাবলৈ দেশ বিদেশৰ বহু লোকে আইচলেণ্ড দেশলৈ গৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা দেখা যায়। এই দেশখন ইউৰোপৰ দ্বিতীয় সৰ্ববৃহৎ দেশ আৰু দেশখন পৃথিৱীৰ এনেকুৱা এখন দেশ যাৰ ওচৰত কোনো আৰ্মি নাই বা নিজা কোনো আৰ্মি বা ডিফেন্স নাই তেওঁলোকৰ। এতিয়া 3 নম্বৰ দেশখন হৈছে ফিনলেণ্ড। বন্ধুসকল, আপুনি যদি কেতিয়াবা ফিনলেণ্ড যায় তেন্তে আপোনাক এই দেশৰ দিন ৰাতি হোৱা ঘটনাটোৱে আপোনাক আচৰিত কৰি দিব, কিয়নো এই দেশৰ কিছুমান অঞ্চলত মে'ৰ পৰা আগষ্ট মাহত দিনৰ 24 ঘণ্টাৰ ভিতৰত 23 ঘণ্টাই সূৰ্য ওলাই থাকে। আৰু এই দেশত বহুতো ধুনীয়া পানীৰ হ্ৰদ, জলপ্ৰপাত আৰু বহুতো সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আৰু এই দেশখনৰ কোনো অঞ্চলত 80 দিনলৈকেও সূৰ্য মাৰ নাযায় বা দিন হৈ থাকে। বহুতো পৰ্যটকে এই দেশলৈ ফুৰিবৰ কাৰণে বা প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ কাৰণে যায়। আৰু এই ফিনলেণ্ড আমাৰ পৃথিৱীৰ লেখত ল'বলগীয়া এখন সুন্দৰ দেশ বা আমাৰ পৃথিৱীৰ সুন্দৰ দেশসমূহৰ ভিতৰত এক অন্যতম। এতিয়া 4 নম্বৰ দেশখন হৈছে ছুইডেন। এই দেশত মে' মাহৰ আৰম্ভণিৰে পৰা আগষ্ট মাহৰ শেষলৈকে সূৰ্য মাজনিশাহে মাৰ যায় আৰু ৰাতিপুৱা 4 বজাত সূৰ্য উদয় হয়। মুঠৰ ওপৰত 2-3 ঘণ্টাৰ কাৰণেহে সূৰ্য অস্ত যায়। এই দেশখন এনেকুৱা এখন দেশ য'ত এই দেশৰ কিছু অঞ্চলত বছৰৰ 6 মাহে সূৰ্য দেখা যায়। ছুইডেনত নদী, হ্ৰদ, পাহাৰ আৰু সাগৰেৰে আগুৰি থকা এখন বহুত সুন্দৰ দেশ হয় আৰু এই দেশখন ইউৰোপৰ 5 নম্বৰৰ সকলোতকৈ বৃহৎ দেশ। এতিয়া 5 নম্বৰ দেশখন হৈছে কেনেডা। পৃথিৱীৰ সকলোতকৈ বৃহৎ দেশসমূহৰ ভিতৰত কেনেডা অন্যতম। এই দেশৰ কিছু অঞ্চলত দিন ৰাতি হোৱা ঘটনাই আপোনাক আচৰিত কৰি দিব, কিয়নো সাধাৰণতে এই দেশত বছৰৰ বেছিভাগ সময়তে বৰফেৰে আৱৰি থকা দেখা যায়। কিন্তু এই দেশৰ উত্তৰ পশ্চিম অঞ্চলত গৰমৰ দিনত 50 দিনলৈকে সূৰ্য ওলাই থকা দেখিবলৈ পোৱা যায়। এতিয়া 6 নম্বৰ দেশখনৰ বিষয়ে জানো আহক। এই দেশখন হৈছে আলাস্কা। এই আইলেণ্ডটো এটা সময়ত ৰাছিয়াৰ ভিতৰত আছিল, যদিও বৰ্তমান আমেৰিকাই এই দেশখন ৰাছিয়াৰ পৰা কিনি ল'লে। তেতিয়াৰ পৰা এই দেশখন বা আলাস্কাক আমেৰিকাৰ এখন ৰাজ্য হিচাপে আমেৰিকাই স্বীকৃতি দিলে। এই আলাস্কাক গ্লেছিয়াৰ বা সুন্দৰ বৰফৰ পাহাৰৰ দেশ বুলিও কোৱা হয়। আলাস্কাত বহুতো অঞ্চলত মে'ৰ পৰা জুলাই মাহত সূৰ্য অস্ত নাযায়। এই অঞ্চলবোৰত ৰাতি 12 বজাৰ পাছতে সূৰ্য অস্ত যায় আৰু প্ৰায় 50 মিনিটৰ পিছতে পুনৰ সূৰ্য উদয় হয়। মাত্ৰ 1 ঘণ্টাৰ কাৰণে সূৰ্য অস্ত যায়। এবাৰ ভাবি চাওকচোন কিমান সুন্দৰ হ'ব পাৰে এই দৃশ্য। আৰু এই দৃশ্য আলাস্কা দেশখনৰ নিজৰ সৌন্দৰ্যৰ কাৰণে গোটেই বিশ্বতে প্ৰসিদ্ধ। তো বন্ধুসকল, এই 6খন হৈছে আমাৰ পৃথিৱীৰ এনেকুৱা কিছুমান দেশ য'ত প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য আৰু প্ৰকৃতিৰ বিভিন্ন ৰূপসমূহৰ বিষয়ে দেখা যায়। তো বন্ধুসকল, আপোনালোকৰ এই আচৰিত দেশকেইখনৰ বিষয়ে জানি কেনেকুৱা লাগিলে মোক কমেণ্টৰ সহায়ত জনাব আৰু এনেধৰণৰ
নতুন নতুন আমেজিং আৰু নলেজেবল ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ এই আছামিজ ফেক্ট চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে জয় আই অসম।